তো গাইছ এতিয়া আমি হোষ্টেলৰ পৰা যাবলৈ লৈছোঁ দীঘলী পুখুৰীলৈ বুলি। তো হাতীগাঁও চাৰিআলিত উঠি এতিয়া আমি গণেশগুৰিলৈকে আহিলোঁ। গণেশগুৰিৰ পৰা আকৌ আমি এতিয়া পল্টন বজাৰ যাম। তো পল্টন বজাৰত আমি নামি এতিয়া খোজকাঢ়ি আহি আছোঁ দীঘলী পুখুৰীলৈ। তো এতিয়া আহি পাই গ'লোহি। তো আহি থাকোঁতে দেখা পালোঁ দীঘলী পুখুৰীৰ ফ্ৰণ্টতে আছে আমাৰ হেণ্ডিক কলেজখন। তো দীঘলী পুখুৰীত সোমাই আমি এতিয়া বুটিং কৰিবলৈ ল'লোঁ। আগৰে পৰা গাঁৱত কলমুঠে উঠি থকাটো এইবিলাকত প্ৰথম উঠোতে অলপ ভয় লাগিছিল। তো লগৰকেইটা সাহসতে উঠি চালোঁ, বেয়া নলগা নহয় বাৰু, ভালেই লাগিলে। তো বটিং কৰি থাকোঁতে পুখুৰীৰ পাৰে পাৰে কাপোলবিলাকক বহি থকা দেখিলোঁ। সিহঁতক দেখি মনটোৱে বেয়া লাগি গ'ল। কেতিয়াকৈ আমাৰো এনেকুৱা দিন আহিব জানো। তো দীঘলী পুখুৰীৰ পৰা ওলাই আহি এতিয়া আমি ভাইৰেল হোৱা মানস দা আৰু মনীষা বাৰ ওচৰত স্পাইল পটেটো খাবলৈ আহিলোঁ। তো আমি আহি পিনে ইয়াত নৰ্মেল স্পাইল পটেটো 3টা অৰ্ডাৰ দিলোঁ। এইফালে দেখিছে মনীষা বা আৰু মানস দা পূৰা কামত বিজি হৈ আছে। বহুত দিনৰ পৰা আশা এটা আছিল এওঁলোকক লগ পোৱা। ফাইনেলি আজি মোৰ সেই আশাটো পূৰণ হ'ল। তো এতিয়া আমি খাই লওঁ। তো স্পাইল পটেটো খাই মেলি এতিয়া আকৌ আমি বাৰ ওচৰত চাহ আৰু মেগী খাবলৈ বুলি আহিলোঁ। সন্ধিয়া সময়ত চাহ একাপ নাখালে মনটোৱে ভাল নালাগে। সেইটো কাৰণে বাৰ ওচৰত চাহ একাপ খাই মেলি এতিয়া আমি হোষ্টেললৈ বুলি গুচি আহিলোঁ।